फ्रेंड्स गुड इवनिंग मैं दीपामणि सकलोके स्वागतम जनाइছো मोर यूट्यूब चैनल व्लग्स दीपामणि नतुन एटा भिडिओ लय आशा करिছো सकलोৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে আছো। আজি যে কাতি বিহু আৰু আমিও কাতি বিহুটো সৰুকৈ পালন কৰিম বুলি ভাবিছো। তাৰেই বুলো আপোনালোকৰ লগত অলপ শেয়াৰ কৰো, লগতে ময়ো মোৰ স্মৃতি হিচাপে ৰাখি লও, একেবাৰে সৰুকৈ পালন কৰিম। হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিম কি কৰো। আৰু এতিয়া যে আবেলিৰ কামখিনি বাৰু কৰা হল, এতিয়া কাতি বিহুৰ কাম আছে। ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জনালো। আৰু আজিৰ এই তুলসী তলৰ চাকিকছিয়ে সকলোৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজ্বলাই তোলক, তাৰে কামনা কৰিলো। আৰু এতিয়া আজি ভিডিওটো আৰম্ভ কৰিছো, বলক। এতিয়া ইয়া মা আৰু মই প্ৰথম কামত লাগি গৈছো। প্ৰথমতে ইয়া মণ্ডপ বনাব লাগিব, হেয়ে দুজনী লাগি গলো। এতিয়া ইয়া দুজনী কটাৰী লৈ ইয়া কলপুলি কাটিবলৈ আহিছো। আৰু আজি যেহেতু কলপুলি দিব লাগে সেয়ে দুজনী ওলাই আহিলো। দেউতা কামত ব্যস্ত, মাও কিবা কিবি কৰি আছে, সেয়ে দুজনী আহিছো। এয়া কলৰ বাগান চাওকচোন। এতিয়া আমি কলপুলিয়ে বিচাৰি পোৱা নাই পিছে, তো চাই লও। মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ শুভেচ্ছা আছিল। এয়া শেষত গৈ এটা কলৰ পুলি পালো দুজনী বিচাৰি। আৰু আমি আহিছো কলপুলি কাটিবলৈ, চাওকচোন। আমাৰ ঘৰটো হৈছে সেইটো। আৰু আহিছো এয়া বেৰত, আমাৰ এইটো হৈছে বেৰ। ইয়াত শাক পাচলি কৰা যায়, কিন্তু এইবাৰ কৰা নহল কাৰণ বতৰ একেবাৰে ভাল নহয়। মাজতে যি দুদিন ৰ'দ দিয়ে আৰু এসপ্তাহমান বৰষুণে পৰি থাকে, সেয়ে একো খেতি কৰিব পৰা নাই। দেউতাই পেলাইছিলে মূলা, পালেং আৰু ধনিয়া, কিন্তু গাজিবই নাপালে বৰষুণৰ কাৰণে। সেয়া চাওকচোন তেনেকৈ আছে। আৰু আপোনালোকক দেখাই দিওঁ, যিহেতু ইয়াত আহিছোঁ, সেউজীয়া পথাৰখন এবাৰ দেখাই দিওঁ। আমাৰ ধাননি পথাৰখন আছে এইয়া। গধূলি দেখিবলৈ ভাল নহ'ব সেউজীয়া পথাৰখন, সেয়ে ভাবিলোঁ এতিয়া আপোনালোকক দেখাই লওঁ সেউজীয়া পথাৰখন এবাৰ। এয়া চাওক আমাৰ ধাননি পথাৰ, ধুনীয়াকৈ সেউজীয়া হৈ আছে। আমাৰ একেবাৰে ওচৰতে সেইপিনে এয়া। আৰু আগত আছে এইটো পুখুৰী। আৰু গধূলি চাকি দিব আহিলে পাৰিলে দেখাম বাৰু, গধূলিয়ে হয় যিহেতু, সেয়ে দেখাবলৈ নহ'ব চাগে। আৰু এয়া কলৰ বাগান। এতিয়া ইয়াৰ পৰা যাওঁ আৰু বহুত কামেই বাকী আছে, সেইখিনিও কৰোঁ। আৰু তুলসী পুলি বৈ আছে, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। দেউতাই কামত লাগিছে, কলপুলি পুতা কামত। এয়া আহিলোঁ গা পা ধুই। আৰু এতিয়া চাওকচোন, এয়া সন্ধিয়া হ'ব হৈছে, চাকি দিবৰ সময় হ'ল। এতিয়া চাকিখিনি দি লওঁ। আৰু চাকি দিবলৈ এইখিনি কাম বাকী আছে, এইখিনি কৰি লওঁ, তাৰপিছতে চাকি জ্বলাম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমতে মই এয়া চাকিকেইখন একেলগতে জ্বলাই লৈছোঁ। আৰু এতিয়া দিবলৈ ভাল হ'ব, প্ৰথমতে যাওঁ পদূলিত দিবলৈ, আৰু তাৰপিছতে ঘৰৰ চাৰিওকাষে দিম। পথাৰত, পদূলিত আৰু ঘৰৰ চাৰিওকাষে যিহেতু চাকি জ্বলাব লাগে, সেয়ে আমি চাৰিওজনে একেলগতে এনেকৈ চাকিখিনি দি ল'লোঁ। আৰু এতিয়া আমাৰ চাকি জ্বলোৱা কামখিনি শেষ হ'ল। আমাৰ ঘৰত কাতি বিহুটো এনেকৈ পালন কৰিছোঁ, একেবাৰে সৰুকৈ পাতিলোঁ। আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।
যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই দীপামণিয়ে এতিয়া বিদায় লওঁ আগলৈ নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই